Hello guys, welcome to my channel. আজি মই পানী পিঠাৰ এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছো। যেহেতু আজিকালি ল'ৰা ছোৱালীয়ে গ্ৰীণ ভেজিটেবল খাই বেয়া পায়, তাৰে সলিউশন হিচাপে এই ৰেচিপিটো আপোনালোকৰ মাজলৈ আনিছো। বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। পানী পিঠা বনাবলৈ প্ৰথমতে এয়া ফলা মগু অলপ লৈছো। ইয়াত আছে তিয়াই থোৱা চাউল, ইয়াত আছে পালেং শাক, ইয়াত আছে ধনিয়া কেইডালমান, এয়া আদা নহৰু জলকীয়া মই এটাহে দিছোঁ, আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়া বেছি দিব পাৰে। আৰু ইয়াত নিমখ আছে। এই সকলোখিনি মই এটা মিক্সিত পেষ্ট এটা বনাম, আপোনালোকে চাই থাকক। এয়া পানী পিঠাৰ পেষ্ট এতিয়া ৰেডি হৈ গ'ল। মই ধুনীয়াকৈ নিমখ সোৱাদ অনুযায়ী নিমখ অকণমান দি লৈ মিক্স কৰি ল'লোঁ। যদি আপোনালোকৰ ডাঠ হৈছে তেন্তে পানী অলপ মিলাই ধুনীয়াকৈ মিক্স কৰি ল'ব। মোৰ এতিয়া বেটাৰটো ৰেডি হৈ গ'ল। মই এতিয়া এখন টাৱা গৰম হ'বলৈ দিছোঁ, আপোনালোকে চাই থাকক। এইফালে এয়া মোৰ টাৱা গৰম হৈ গ'ল। মই এতিয়া অলপ তেল ঢালি লৈছোঁ। তেলটো দিয়াৰ পিছত এয়া মই এতিয়া বেটাৰটো ঢালিম। এনেকৈ দোচা নিচিনা কৰি ল'ব পাৰে আপোনালোকে, যিমান মন যায়, যিমান ডাঙৰকৈ সৰুকৈ আপোনালোকৰ ইচ্ছা অনুযায়ী কৰিব পাৰে। তাৰপিছত এয়া পানী পিঠা লাহে লাহে সিজিছে আৰু এতিয়া মোৰ পানী পিঠা ৰেডি হৈ গ'ল। আপোনালোকে টেষ্ট অনুসৰি টমেটো চচ বা গ্ৰীণ চাটনিৰ লগত ল'ৰা ছোৱালীকো দিব পাৰে। গতিকে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।